নমস্কাৰ, মই জ্যোতিষী শংকুৰ বৰুৱা আৰু আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম যে অহা 2 জুন তাৰিখত বৃহস্পতি দেৱতাই নিজৰ ৰাশি পৰিৱৰ্তন কৰি মিথুন ৰাশিৰ পৰা নিজৰ উচ্চ ৰাশি আপোনাৰ কৰ্কট ৰাশিলৈ প্ৰৱেশ কৰিব আৰু এই কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ পাছত আপোনালোকৰ কি প্ৰতিফল হ'ব পাৰে। কাৰণ বৃহস্পতি দেৱতা যেতিয়াই কৰ্কট ৰাশিত প্ৰৱেশ কৰে, কৰ্কট ৰাশিটো হৈছে আমাৰ ইম'শ্যন আৰু আমাৰ মেণ্টেল ক্লেৰিটি, মনৰ ভাৱ, আপোনাৰ চতুৰ্থ স্থান, আপোনাৰ কালপুৰুষ কুণ্ডলী আৰু লগতে আপোনাৰ কৰ্কট ৰাশিটো চন্দ্ৰৰ লগত জড়িত ৰাশি হোৱাৰ বাবে তাত বৃহস্পতি দৰে গ্ৰহ উচ্চ হয় আৰু উচ্চ হোৱা 5 ডিগ্ৰীত বৃহস্পতি উচ্চ হয়। কিন্তু আপোনাৰ কৰ্কট ৰাশিত যিহেতু বৃহস্পতিৰ তুংগী ৰাশি, সেইবাবে নৰ্মেল পিপলছৰ ওপৰত বা নৰ্মেল ব্যক্তিসকলৰ ওপৰত কি প্ৰতিফল হ'ব পাৰে বা কেনেকুৱা ফল পাব পাৰে তাৰ বিষয়ে আমি প্ৰত্যেকটো ৰাশিৰ ওপৰত আলোচনা কৰিম। বৃহস্পতি যেতিয়া কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, কৰ্কট ৰাশিটো যিহেতু জল তত্ত্ব ৰাশি আৰু বৃহস্পতিটো হৈছে এটা আকাশ তত্ত্ব গ্ৰহ আৰু বৃহস্পতি আপোনাৰ আৰু যিহেতু বৃহস্পতিৰ নিচিনা এটা বিৰল গ্ৰহ, চবচে বেছি ডাঙৰ প্লেনেট আপোনাৰ সূৰ্যৰ পাছত আমি বৃহস্পতিক চাওঁ যে চবচে বেছি ডাঙৰ প্লেনেট হিচাপত। তো সি যেতিয়া চতুৰ্থ স্থানত আমাৰ ইম'শ্যনৰ স্থানত, আমাৰ মেণ্টেল ক্লেৰিটিৰ স্থানত যেতিয়া আমাৰ চতুৰ্থ স্থানত যেতিয়া প্ৰৱেশ কৰিব কালপুৰুষৰ কুণ্ডলীত, তেতিয়া আমি দেখা পাম যে প্ৰত্যেকজন ব্যক্তিৰে এটা ইম'শ্যনেল ষ্টেবিলিটি অহা কথা আছে। কিন্তু তাৰ ওপৰতো ডিপেণ্ড কৰে যে সেই চতুৰ্থ স্থানত কি গ্ৰহ বহি আছে বা সেই চতুৰ্থ ৰাশিটোত কি গ্ৰহ বহি আছে, সেইটো বহুত বেছি ডিপেণ্ডেণ্ট হয়। যদি আপোনাৰ কেনেবাকৈ মেঘ ৰাশি হয়, তেতিয়াহ'লে আপোনাৰ কৰ্কট ৰাশি পৰিব চতুৰ্থ স্থানত আৰু কৰ্কট ৰাশি চতুৰ্থ স্থানত পৰিলে বৃহস্পতিয়ে যেতিয়া চতুৰ্থ স্থানৰ ওপৰেদি আপোনাৰ প্ৰৱেশ কৰিব বা চতুৰ্থ স্থানত আপোনাৰ এণ্ট্ৰি কৰিব 2 জুন তাৰিখে, তাৰপিছত আপোনালোকে খুব মতে দেখা পাব যে আপোনাৰ মনৰ ক্লেৰিটিটো ভাল হ'ব, মানসিক শান্তি প্ৰাপ্তি কৰিব। লগতে আপোনাৰ যদি কিবা যান বাহনৰ লগত জড়িত কিবা কিনিবলগীয়া আছে, লেণ্ড প্ৰপাৰ্টি কিনিবলগীয়া আছিলে, তেতিয়াহ'লে তাত এটা ভাল ৰিজাল্ট আপোনালোকে পাব চতুৰ্থ স্থানত প্ৰৱেশ কৰাৰ পাছত। আপোনাৰ যদি বৃষ ৰাশি হয়, তেতিয়াহ'লে বৃহস্পতি আপোনাৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব আৰু তৃতীয় স্থানত বৃহস্পতিক বৰ এটা শুভ ফল দায়ীকাৰক দেখা নাযায়। বৃহস্পতি তৃতীয় স্থানত প্ৰৱেশ কৰিলে আপোনাৰ যিকোনো কামত দেৰি হ'ব পাৰে, আপোনাৰ ঘৰৰ ওচৰৰ নেইবাৰ্ছৰ লগত বা আপোনাৰ লিটিগেশ্যন বা কিবা আপোনাৰ ডকুমেণ্টছ আছে যদি সেইবিলাকত দেৰি হ'ব পাৰে, আপোনাৰ ঘৰৰ ওচৰৰ মানুহবিলাকৰ লগত কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইটো হৈছে বৃষ ৰাশি ব্যক্তিসকলৰ কাৰণে। তাৰপিছত আছে আপোনাৰ মিথুন ৰাশি ব্যক্তিসকলৰ কাৰণে। মিথুন ৰাশি ব্যক্তিসকলৰ কাৰণে বৃহস্পতি দ্বিতীয় স্থানত প্ৰৱেশ কৰিব আৰু বৃহস্পতি ভাৱ অধিপতি হয়। বৃহস্পতি যিহেতু আপোনাৰ নিজৰ মানে কাৰক ভাৱ নাশ বুলি এটা শ্লোক আছে, মানে কাৰকে নিজৰ ভাৱটো নাশ কৰে। বৃহস্পতি দ্বিতীয় স্থানৰ কাৰক গ্ৰহ আৰু বৃহস্পতি এজন গুৰু হিচাপত তেওঁ যদি দৃষ্টি দ্বিতীয় স্থানত পৰে, তেতিয়া তেওঁ ধন টকা পইচা বৃদ্ধি কৰে। কিন্তু দ্বিতীয় স্থানত নিজে যদি থাকে, তেতিয়াহ'লে তাত একো ধন টকা পইচা বৃদ্ধি নহয়, কিন্তু আপোনাৰ কথা কোৱাত বা আপোনাৰ খাদ্য খোৱাত সলনি কৰিব পাৰে। আপুনি যদি বহুত বেছি মাছ মাংস খাই ভাল পাইছিলে, তেতিয়াহ'লে এই সময়ছোৱাত আপোনাৰ সেইবিলাকৰ পৰা আপুনি অলপ দূৰলৈ যাব পাৰে। কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত ইমানো বেছি প্ৰবল ভাল ফল আপোনালোকে নাপায়। তাৰপিছত আপোনাৰ যদি বৃহস্পতি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ যদি আলোচনা কৰোঁ, তেতিয়াহ'লে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৃহস্পতি নিজৰ লগ্নৰ ওপৰেদি পাৰ হ'ব। তো এই সময়ছোৱাত তেওঁলোকৰ বহুত বেছি শকত হোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকে কাৰণ বৃহস্পতিয়ে নিজক এক্সপাণ্ড কৰে আৰু লগ্নটো হৈছে আপোনাৰ নিজে। তো সেইকাৰণে বৃহস্পতিয়ে যেতিয়া লগ্নৰ ওপৰেদি পাৰ হয়, তেতিয়া ব্যক্তিজন অলপ শকত হোৱা বা তেওঁ নিজে নিজৰ গাৰ আকৃতি বঢ়া দেখা যায়। তাৰপিছত বৃহস্পতিয়ে আপোনাৰ সপ্তমত যিহেতু দৃষ্টি দিব, তেতিয়া আপোনাৰ বিবাহিত যদি কিবা খেলি মেলি হৈ আছিলে, তেতিয়াহ'লে সেইবিলাকত আপোনালোকে ভাল ফল পাব। তাৰপিছত যদি আমি চাওঁ যোনটো ৰবিৰ ৰাশি, ৰবিৰ সিংহ ৰাশিত যদি বৃহস্পতি আপোনাৰ দ্বাদশ স্থানৰ ওপৰেদি গোচৰ কৰিব আৰু দ্বাদশ স্থানৰ ওপৰেদি গোচৰ কৰাৰ লগালগ আপোনাৰ সি নিজৰ আপোনাৰ যিমানো ইম্পৰ্ট এক্সপৰ্টো যদি কেনেবাকৈ বিজনেছ আছিলে, সেইবিলাকত সি ভাল ফল দিব। লগতে আপোনাৰ যদি বহুত দিন আশা আছিলে যে আপুনি অলপ দূৰলৈ ভ্ৰমণ কৰিব বিচাৰিছিলে,
তেতিয়াহ'লে আপোনাৰ সেই ভ্ৰমণৰ কামনা পূৰ্ণ হ'ব পাৰে। আৰু লগতে আপোনাৰ শত্ৰুৰ পৰা যদি আপুনি কিবা অসুবিধা বা পাই আছিলে, তেতিয়াহ'লে আপোনাৰ শত্ৰুক আপুনি জয় কৰিবলৈ সম্ভৱ হ'ব পাৰে। বা আপোনাৰ যদি কিবা বহুত বেছি টকা পইচাৰ যদি ফচি আছিলে ক'ৰবাত, যদি আপোনাৰ এমাউণ্ট লোনত যদি আপুনি ফচি আছিলে, তেতিয়াহ'লে তাৰ পৰা আপুনি হ্ৰাস পাব পাৰে। তাৰপিছত যদি চাওঁ সিংহ ৰাশিৰ পিছত আপোনাৰ কন্যা ৰাশি বৃহস্পতি একাদশ স্থানৰ পৰা গোচৰ কৰিব। আৰু একাদশ স্থানত যদি বৃহস্পতিৰ গোচৰ থাকে, তেতিয়াহ'লে তাত ভাল ফলে দেখা যায়। তাত সি ধন টকা পইচা বৃদ্ধি কৰে। আৰু লগতে বৃহস্পতি একাদশ স্থানত গোচৰ কৰাৰ লগত আপোনালোকৰ পুত্ৰ সন্তানৰ যদি কিবা আশা আছিলে বা প্লেনিং কিবা কৰি আছিলে, তেতিয়াহ'লে পুত্ৰ সন্তান প্ৰাপ্তিকৰ বা আপোনাৰ যিকোনো পুত্ৰী সন্তান প্ৰাপ্তি কৰাৰ সম্ভাৱনাটো বাঢ়ি যায়। তাৰপিছত আমি যদি চাওঁ তুলা ৰাশিত বৃহস্পতি দশম স্থানৰ পৰা গোচৰ কৰিব। আৰু দশম স্থানত কৰ্মজীৱনৰ কাৰণে সুমংগল হ'ব পাৰে। কৰ্ম আপোনাৰ ক্ষেত্ৰত যদি কিবা বাধা বিঘিনি আহি আছিলে, আপোনাৰ যদি কৰ্মক্ষেত্ৰত যদি কিবা হোৱা নাছিলে, তেতিয়াহ'লে কিন্তু বৃহস্পতিৰ ভাল ফল আপোনালোকে প্ৰাপ্তি কৰিব। তাৰপিছত আমি যদি চাওঁ বৃশ্চিক ৰাশিৰ ওপৰত, বৃশ্চিক ৰাশি বৃহস্পতি নৱম স্থানৰ পৰা গোচৰ কৰিব। যদি আপোনালোকে ইমান দিনৰ পৰা ভাগ্যৰ আপোনাৰ ভাল ফল পোৱা নাছিলে বা ভাগ্যৰ ফালৰ পৰা আপোনাৰ কিবা অসুবিধা পাই আছিলে, কিবা কাম হোৱা নাছিলে, তেতিয়াহ'লে এই সময়টোত আপুনি যিকোনো কাম কৰিলে বা যিকোনো কামত আগবাঢ়িলে আপোনাৰ হোৱা সম্ভাৱনা বহুত বেছি আছে। আৰু লগতে আপোনালোকে বৃহস্পতি ভালধৰণে আপুনি যদি বাৰ দিনা যদি ভালধৰণে ব্ৰত ৰাখে বা তেওঁ যদি পূজা কৰে, তেতিয়াহ'লে আপুনি ভালধৰণে নিশ্চয় পাব। তাৰপিছত যদি আমি চাওঁ তুলা ৰাশি বৃশ্চিক ৰাশিৰ পিছত ধনু ৰাশি বৃহস্পতি অষ্টম স্থানৰ পৰা গোচৰ কৰিব। তো এই সময়টুকুৰাত আপোনালোকৰ কিন্তু স্বাস্থ্যৰ খেলিমেলি হ'ব পাৰে। আৰু স্বাস্থ্যৰ খেলিমেলিৰ লগতে আপোনালোকৰ কিছু পইচা অযথা খৰচা হ'ব পাৰে। বা আপোনাৰ লগতে আপোনাৰ কাৰোবাৰ নিজৰ যদি স্ত্ৰী জাতকৰ হয়, তেতিয়াহ'লে আপোনাৰ হাজবেণ্ডৰ হেল্থত অলপ প্ৰব্লেম ফেচ কৰিব পৰা যায়। আপোনাৰ নিজৰ হেল্থতো হ'ব পাৰে বা আপোনাৰ হাজবেণ্ডৰ হেল্থতো কেনেবাকৈ, কাৰণ বৃহস্পতিৰ হৈছে আপোনাৰ পত্নী হাজবেণ্ডৰ কাৰক গ্ৰহ। তো সেইকাৰণে তেনেকুৱা আপুনি প্ৰব্লেম ফেচ কৰিব পাৰে। তাৰপিছত যদি মই চাওঁ নৱম ধনু ৰাশিৰ পিছত আপুনি যদি মকৰ ৰাশিৰ ওপৰত আলোচনা কৰোঁ, তেতিয়াহ'লে বৃহস্পতি আপোনাৰ সপ্তম স্থানৰ পৰা গোচৰ কৰিব। আৰু সপ্তম স্থানৰ পৰা গোচৰ কৰাৰ লগতে আপোনাৰ বিবাহিক জীৱনত সুখ শান্তি অনাৰ সম্ভাৱনা বাঢ়ি যায়। আৰু লগতে আপোনাৰ বিবাহৰ যদি কিবা খেলি মেলি হৈছে, যদি আপোনাৰ বিয়া হোৱা নাই, তো তাৰ প্ৰমিচটো আহিব পাৰে। এইটো নহয় যে বিবাহ হৈ যাব পাৰে, কিন্তু তাৰ প্ৰমিচ হ'ব পাৰে যে আপোনাৰ তাত যদি কিবা খেলি মেলি আপুনি বহুত দিনমান ৰৈ আছিলে, তেতিয়াহ'লে সেইটো এটা মানে বেলেগ এটা ষ্টেজলৈ যাব বা আপোনাৰ তাত এটা ঠিক হ'ব পাৰে, আপোনাৰ বিয়াখন আপোনাৰ প্ৰমিচ হ'ব পাৰে। তাৰপিছত যদি আমি চাওঁ একাদশ ৰাশি যোনটো হৈছে আপোনাৰ কুম্ভ ৰাশি, আৰু কুম্ভ ৰাশি জাতকসকলৰ বাবে বৃহস্পতি আপোনাৰ ষষ্ঠ স্থানৰ পৰা গোচৰ কৰিব। আৰু ষষ্ঠ স্থানৰ পৰা গোচৰ কৰিলে আপোনাৰ কিন্তু শত্ৰুৰ পৰা কিছু সংখ্যক আপোনালোকে আমনি পাব পাৰে। শত্ৰুৰ অলপ ভয় দেখা যায়। আৰু লগতে আপোনাৰ স্বাস্থ্যৰ অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে, আপোনাৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। তাৰপিছত আমি যদি চাওঁ যোনটো ৰাশি মীন ৰাশি বৃহস্পতিৰ নিজৰ ৰাশি। আৰু বৃহস্পতি নিজৰ ৰাশিৰ ওপৰত যেতিয়া গোচৰ কৰিব, বৃহস্পতি মীন ৰাশি আপোনাৰ যদি মীন ৰাশি হয়, তেতিয়াহ'লে বৃহস্পতি পঞ্চম স্থানৰ পৰা গোচৰ কৰিব। আৰু পঞ্চম স্থানৰ পৰা গোচৰ কৰাৰ লগতে আপোনাৰ পুত্ৰ সন্তানৰ বাবে সুখবৰ আহিব পাৰে। আপোনাৰ পুত্ৰ সন্তানৰ পৰা আপোনালোকে কিবা ভাল খবৰ পাব পাৰে, বা তেওঁলোকৰ আপোনালোকে কিবা বহুত দিনৰ পৰা কিবা যদি কামনা আছিলে, তো সেই কামনাটো আপোনাৰ পূৰ্ণ হ'ব পাৰে। আৰু লগতে আপোনাৰ পুত্ৰ সন্তানৰ প্ৰাপ্তিত যদি কিবা বাধা আছিলে, তেতিয়াহ'লে এই সময়টুকুৰাত আপোনাৰ পুত্ৰ সন্তান প্ৰাপ্তিৰ বাধাত নাশ হ'ব পাৰে বা শেষ হ'ব পাৰে। তাৰে কামনা